Hello everyone, মই মৃগাক্ষী হোম কুকিং উইথ মৃগাক্ষীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এটা ডেলিচিয়াছ আৰু টেষ্টি ৰেচিপি। এইটো হৈছে মেংগো আইচক্ৰীম, অল টাইম ফেভৰেট আৰু গৰমত নিশ্চয় সকলোৱে আইচক্ৰীম খাই ভাল পায়। একদম যদি দোকানত কিনা আইচক্ৰীমৰ নিচিনা টেষ্টি আৰু ক্ৰীমি হয় তেতিয়াহ'লেতো কথাই নাই। তেনেহ'লে আহক আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ মই কেনেদৰে মেংগো আইচক্ৰীম ঘৰতে বনাওঁ। যদি আজিৰ আইচক্ৰীমৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া এখন ননষ্টিক পেনত মই প্ৰায় আধা লিটাৰ গাখীৰ লৈছোঁ। তাৰে লগত এতিয়া মই ডাঙৰ চামুচেৰে 2 টেবুল চামুচ চেনি দিছোঁ। মই গেছটো একদম কমাই ৰাখিছোঁ। এইখিনি ভালদৰে মিক্স হোৱাৰ পাছত ইয়াতে মই প্ৰায় 4 টেবুল চামুচ মিল্ক পাউডাৰ এড কৰিছোঁ। এইখিনি মই এতিয়া ভালদৰে মিহলাই ল'ম। যদি লাম্পছ থাকিও যায় কোনো কথা নাই। দেখিছে এটা উতল অহাৰ পাছত গাখীৰৰ সৰখিনি এনেকৈ ওপৰলৈ উঠি আহিছে। এইখিনিও মই ভালদৰে গাখীৰখিনিৰ লগত মিলাই ল'ম। ইয়াৰে পাছত মই ইয়াতে প্ৰায় 1 টেবুল চামুচ কৰ্ণফ্ল'ৰ মিক্স কৰিছোঁ। কৰ্ণফ্ল'ৰটো ভালদৰে মিহলি হৈ যাব। এতিয়া মই যিখিনি আম মিক্সিত পিচি ৰাখিছিলোঁ 1 কাপ আম মই ইয়াতে মিক্স কৰি দিলোঁ। এনেদৰে লৰাই থাকিব মাজে মাজে আৰু জুইটো একদম কমাই ৰাখিব। মই একদম কমাই ৰাখিছোঁ, ল' ফ্লেম। দেখিছে একদম থুপথুপীয়া হৈছে, ধুনীয়া হৈছে। আইচক্ৰীমৰ বেছটো প্ৰায় ৰেডি হৈছে আৰু অলপ সময় একদম ধুনীয়াকৈ ডাঠ হৈ আহিছে। দেখিছে কৰ্ণফ্ল'ৰ দিয়াৰ ফলত কি হয়, আপোনাৰ আইচক্ৰীমৰ যিটো বেছ আমি বনাইছোঁ সেইটো ডাঠ হয় আৰু ফ্ৰিজৰ পৰা উলিয়াই অনাৰ পাছতো মানে গলি নাযায় পটককৈ। এতিয়া এইখিনি মই ঠাণ্ডা হ'ব দিম। মিক্সাৰখিনি এনেদৰে ঠাণ্ডা হোৱাৰ পাছত মই মিক্সি জাৰ এটাত ঢালি লৈছোঁ। এতিয়া মই এইখিনি এটা পেষ্ট বনাম একদম ফাইন। তাৰ ফলত কি হ'ব, আইচক্ৰীমটো ছেট হওঁতেও বেছি সময় নালাগে আৰু টেক্সচাৰটো একদম মিহি হ'ব আৰু একদম ক্ৰীমি হ'ব। চাওক একদম ৰেডি হৈ গ'ল। এতিয়া মই 2টা কাপত এনেদৰে এইখিনি মই ঢালি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ষ্টীলৰ গ্লাছ বা আইনাৰ বাতি যেনেকৈ সুবিধা হয় তেনেকৈ থ'ব পাৰে। এতিয়া মই এইখিনি ফ্ৰিজত প্ৰায় 4 পৰা 6 ঘণ্টা সময় ছেট হ'বৰ কাৰণে থৈ দিম। এতিয়া মই এইখিনি ডিপ ফ্ৰিজত থ'ম। 4 পৰা 6 ঘণ্টালৈ ধুনীয়াকৈ ছেট হৈ যায়। এয়া আমাৰ ৰেডি হৈ গ'ল ঘৰতে বনোৱা মেংগো আইচক্ৰীম, একদম টেষ্টি। চাওক একদম ক্ৰীমি টেক্সচাৰ হয়, গলাও নাই, ধুনীয়া হৈ আছে, দেখিবলৈও ধুনীয়া হৈছে। আশা কৰিছোঁ আপোনালোকেও ট্ৰাই কৰিব আৰু মোক জনাব কমেণ্ট ছেকশ্যনত, মোৰ ভাল লাগিব। যদি আজিৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।